নমস্কাৰ বন্ধুসকল, আন এটা মিনি ব্লগৰ সৈতে আপোনালোকৰ মাজত স্বাগতম। তো আজি আহি গ'লোঁ এটা সৰুছে মিনি ব্লগছ লৈ। তো বহুত দিন ভিডিঅ' চিডিঅ' দিয়া নাই, তাৰ মানে এটা ভিডিঅ' বনাইছোঁ। তো ব্লগছ এতিয়া আহিছোঁ মানে অলপ ফুৰিব আহিছোঁ, মানে ভাটিবেলা আপোনাৰ গধূলি হ'বই আৰু এতিয়া মই আহিছোঁ মানে আৰু আপোনালোকে গমেই পাইছে এই 2 দিন পূৰা বৰষুণে পূৰা ধাৰাসাৰ বৰষুণ দি আছে। আৰু এইবোৰ আমি এতিয়া আহিছোঁ আমাৰ গাঁৱৰ ফালে, আৰু ইয়াত মানে এতিয়া সেউজীয়া পথাৰটো আপোনালোকৰ যেতিয়া পেক কৰোৱা টাইমটো শেষ হৈ গ'ল, এতিয়া ধুনীয়া লগা হৈছে। তো সেউজীয়া পূৰা পথাৰবোৰ গোটাই পূৰা ধুনীয়া হৈ উঠিছে। তো অলপ দেখুৱাই লওঁ আহকচোন। মানে বৰষুণ দিছিলে মানে বঢ়িয়া ধুনীয়া এটা ভিউ আহিছে, আৰু মোকো চাই লওক দিয়ক অলপ কিনো হ'ব চাই লওক। আৰু এতিয়া আগৰ ফালে গ'লোঁ, আগৰ ফালে যাই আছোঁ মানে আগত যাই তাত ৰখি আছোঁ পূৰা এইখিনি, আৰু পূৰা চাপৰ সেউজীয়া পৰিৱেশ। আৰু পূৰা ইয়াতে ৰখিম, তোমাৰ কালভাৰ মানে পানী বৰষুণ দিছে, পূৰা ফাই পানী আহি আছে। তো এতিয়া মানে ইয়াতে ৰখিলোঁ। তো আৰু এইভাগে চাওক পূৰা ধুনীয়া। তো ইয়াৰ পৰা চাওক কি ধুনীয়া, আৰু ইয়াৰ পৰা ধুনীয়া এটা ভিউ দেখুৱাই আছোঁ। তো চাই লওকচোন। আৰু চাওক পূৰা এতিয়া পূৰা ধুনীয়া হৈছে। এটা কথা কওঁ, যেতিয়া ভুই দিছিল মানে তেতিয়াতো ধুনীয়া হোৱা নাছিল, কিন্তু যেতিয়া লাহে লাহে 2 মাহ 1 মাহ গুচি গ'ল, তো লাহে লাহে পথাৰবোৰ ভাল লগা হৈছে, সেউজীয়া হৈ পৰিছে। কিন্তু তেনেকৈ মানুহৰ লাইফটো তেনেকুৱা, আপোনালোকে যিটো কাম কৰিছে সেইটো কাম কৰিছে থাকক, কাৰণ এদিন হ'লে এদিন আপোনালোকৰো ভাল হ'ব। তো আজি বন্ধুসকল ভিডিঅ'টো এইখিনি হৈছে, এটা সৰুছে ভিডিঅ' দি দিলোঁ, বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ। তো সেউজীয়া পথাৰৰ মাজৰ পৰা। তো আজিলৈ ইয়াতে সমাপ্ত কৰিলোঁ। নেক্সট ভিডিঅ'ত লগ পাইছোঁ। আৰু ভিডিঅ'টো কেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেচবুকত চাই আছোঁ যদি পেজটো ফ'ল' কৰি দিব। তো আজিলৈ ইয়াতে সমাপ্ত কৰিলোঁ।